কাজিয়াৰ পিছতো ৯৫% সম্পৰ্ক ভঙা নহলহেঁতেন যদি তাৰ মাজত কোনো তৃতীয় পক্ষ প্ৰৱেশ নঘটিলেহেঁতেন। প্ৰিয় মানুহজনে এৰি থৈ গ'লেও ইমান কষ্ট নহয় যিমান কষ্ট আপোন মানুহজন সলনি হ'লে হয়। বৰষুণ দিনবোৰত তোমালৈ মনত পেলাম আৰু অকলে তিতিম। বাৰে বাৰে তুমি বিশ্বাস ভাঙি শিকাই দিয়া কিদৰে বিশ্বাস কৰা হয়। খুব কষ্ট হয় তেতিয়া যেতিয়া কোনো ভুল নকৰিলেও মই তোমাক এক ষ্টৰী কৈ দিওঁ একমাত্ৰ আমাৰ সম্পৰ্কটোক জীয়াই ৰখাৰ বাবে। জীৱনলৈ অহা কিছুমান মানুহ ৰামধেনুৰ দৰে খুব ভাল লাগে কিন্তু দ্ৰুতভাৱে হেৰুৱাই যায়। যাৰ মন নাই, যাৰ মন বুজাৰ ক্ষমতা নাই, কিন্তু দুৰ্ভাগ্য বিষয়টো হ'ল এটা মনটো বাৰে বাৰে তোমাৰে কাষলৈ যায়। দেউতা নামৰ বট গছৰ ছাঁ যিজনৰ মূৰৰ ওপৰত নাই তেওঁহে বুজে ৰ'দৰ উত্তাপ কিমান প্ৰখৰ। বন্ধুসকল, কেনে লাগিছে ভিডিঅ' এটা লাইক কৰিব আৰু চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰি দিব।